নমস্কাৰ, স্বাগতম মানৱ ব্লগছ। আজি হ'ল আগষ্টৰ 17 তাৰিখ। আজি হ'ল মনসা পূজাৰ প্ৰথমটো দিন। মানে যোৱাকালি বেলবৰণ গেছি, আজি প্ৰথমটো দিন মানে প্ৰথম পূজা। মানে টোটেল ধৰি লওক 5 দিন হয় আৰু যেনেকৈ দুৰ্গা পূজা হয়। আজি মানে সম্পূৰ্ণ দেখাম আপোনালোকক কেনেকৈ যায়, মানে দেউতাগিলে ঘৰৰ পৰাই কেনেকৈ উলিয়াই কেনে যায়, মানে ক'ত কি থিয় কৰে, ক'ত ৰখে, ক'ত মানুহগিলে কি বস্তু দিয়ে আৰু তাতে যাই পোৱাতে কিমান সময় লাগে সকলো ক'ম। মই মানে ৰামদিয়াৰ যাম। ৰামদিয়াৰ আপোনাৰ যোনখন হেৰি সস্তাৰ বুলি কয়, তাৰে যোনটো মহাদেৱৰ দেউধা আছে না, সেই দেউধাটো মানে মোৰ নিজে মামা হয়। মানে ধৰি লওক আজি 4 বছৰমান হ'ল, প্ৰায় 4 বছৰ মানে এটি মই তেওঁৰ লগত মানে একেলগে খোজকাঢ়ি কেনে যাওঁ। এতিয়া এইবাৰ পূজাখন কেনে হয় মই সকলো আপোনালোকক দেখাম, সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাবা চাবি এইগিলা চিষ্টেম নাই। আমি চাবা নাযাওঁ, তই চাব লাগিব। ঘামি ধুই একদম অৱস্থা নোহোৱা হৈ গৈছে আৰু পিছফালে মানুহ চাব পাৰে। মানে বহুত মানুহ আহে থবাক গেলি, মানে ধৰি লওক প্ৰায়ভাগে আহে আৰু যোনে যোনে এতিয়া গেলি অহা নাই, এই এক্সপিৰিয়েঞ্চটো একবাৰ লৈ চাব। মানে আপোনালোকৰ মন প্ৰাণ গোটাই একদম ভাল লাগি যাব। এটা বেলেগ এটা শক্তি পায় বুলি যি কয়, যেনে ধৰি লওক কামাখ্যাত যাওঁতে এটা শক্তি পায় দিয়ে, তলৰ পৰা উঠি যায়, ইমান পাহাৰখনত উঠি যোৱা যায় কিন্তু ভৰি চৰি নিবিয়াই মানুহবিলাক যেনেকৈ কয়, ছেম ইয়াতেও একে কণ্ডিশ্যন। মানে কিবা বেলেগ এটা ফিল পায় আৰু আপোনালোকে যোনে যোনে ভিডিঅ'টো চাই আছে পাৰে যদি একবাৰ আহিব গেলি চেষ্টা কৰিব এনেকৈ, মানে একেলগে খোজকাঢ়ি কেনে।
ইয়াতে আহি কিনে খিচাৰি খাই আছোঁ মানে ক্লাছিক আছোঁ এইটো নাখাকে থাকি আহি এতিয়া টেনশ্যন নাই আৰু ইয়াতে হেৰি আপোনালোকে বুলি নাভাবিব যে মোক মাৰিব বেলেগ যিমান মানুহ আহে সিমান মানুহকে হোৱা টেনশ্যন ল'ব নালাগে বঢ়িয়াকৈ আহোঁ তাতে বঢ়িয়াকৈ পূজাৰ খিচাৰি খাই যাম তাত কিন্তু তামান হয়